নমস্কাৰ বন্ধুসকল, ইউটিউব চেনেলৰ মোৰ আন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মোক দেখি হয়তো আপোনালোকে ধৰিব পাৰিছে মই ক'ত আছোঁ আৰু কি কৰিবলৈ আহিছোঁ। হয়, আঘোণৰ পথাৰখনে সকলো কৃষিপ্ৰেমী ৰাইজকে ৰিঙিয়াই মতাৰ দৰে মোকো ৰিঙিয়াই মাতিলে কিছু সময়ৰ বাবে। এয়া সোণালী হোৱাৰ সময়। বলকচোন মোৰ লগতে আপোনালোকে উপভোগ কৰক পথাৰৰ কিছু দৃশ্য। এয়া মই আজি নতুন ৰূপেৰে দাৱনী সাজত কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? চাই লওকচোন এবাৰ ভালদৰে। মুঠি মুঠি সোণালী ধানবোৰ চালে চাই থাকিবলৈ মন। ধান ডালো এতিয়া অলপ সময় জিৰণি লৈ লওঁ, চাহ খাওঁ। আৰু এটা বৰ ইণ্টাৰেষ্টিং বস্তু আছে আমাৰ লগত, সেয়া হ'ল ৰাবাব টেঙা, যিটো সোৱাদ পথাৰত অন্যতম। মুকলি আকাশখনলৈ চাওকচোন এবাৰ, ইমান ধুনীয়া লাগিছে। নীলা আকাশখনৰ লগত শুকুলা ডাৱৰ খেলা, বৰ ভাল লগা। একুলা ৰঙে শুকুলা মন মাজতে মোৰ হাঁহি মাৰিলে আজি হঠাতে উচুকি থকা সময়ে মোৰ অভিধানৰে কোনো আখৰে বুজাব নোৱাৰা ৰ'ব, মই এতিয়া আপোনালোকক বেলেগ বস্তু এটা দেখুৱাম। মই কটা ধানৰ মুঠি হয়নে নহয় বাৰু? মিক্স হৈ গৈছিল, হ'লেও চিনি পালোঁ। হৈ গ'ল, এতিয়া মই যাবলৈ ওলাইছোঁ। বাই বাই। ভাবিছিলোঁ কালিৰ ভিডিঅ'টো পথাৰতেই শেষ কৰোঁ, কিন্তু আজি মই মামাৰ ঘৰলৈ যাবলগা হোৱাত ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁচোন কিছু অংশ। আজি আচলতে নখোৱা মামাৰ ঘৰত, সেইকাৰণে মই যাবলৈ ওলাইছোঁ। বলকচোন মোৰ লগত আপোনালোকো।
ডিব্ৰুগড়ৰ অভাৰব্ৰিজৰ ওপৰেৰে গৈ আছোঁ মই। মই পাই গ'লোহি। এতিয়া অলপ খোজেৰে যাব লাগিব, তো গৈ থাকোঁ। মই অলপ দূৰ গ'লেই মই পাই যামগৈ মামাহঁতৰ ঘৰ। এইটো আচলতে এটা মথাউৰি হয়, ইয়াৰ কাষতে আছে বুইলিং নৈখন। মই দেখাম বাৰু আপোনালোকক দূৰৰ পৰা অলপ। এইখনেই বুঢ়ীদিহিং নদীখন। মথাউৰিৰ কিনাৰে কিনাৰে বহুতো কলগছ আছে, দেখিছে। আহিলেগে ন? অঁ, ভালেই। অঁ, আপোনাৰ ভাল? এইখন নদীখন মই অলপ ভালকৈ দেখাই দিছোঁ। চাৰিওফালে কেৱল কলগছ আৰু কলগছেই। এইফালেও কলগছৰ উপকাৰিতা কিন্তু বহুত, আপোনালোকে নিশ্চয় জানেই। কলগছ, কলগছ আৰু কলগছ নদীৰ পাৰত। এয়া পৰিৱেশটো আপোনালোকে মন কৰক, ইমান ধুনীয়া। খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আৰু পামগৈ আৰু বেছি দেৰি নাই। ভাগৰ লাগিছে যদিও ভাল লাগিছে। হাৱাত গৰুৱে মৰণা মাৰি আছে, দেখিছেনে পোৱালিটো? সম্পূৰ্ণ এই গাঁৱৰ পৰিৱেশ কিন্তু মই দেখুৱাই আছোঁ। ওখ ওখ তামোল গছবোৰে পৰিৱেশটো আৰু বেছি সুন্দৰ কৰি তুলিছে। প্ৰত্যেকৰ ঘৰতে এতিয়া মৰণা মৰাৰ দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব গাঁওসমূহত। এয়া মই আহি পাই গ'লোহি মামাহঁতৰ ঘৰ। মামাহঁতৰ ঘৰ আটাইতকৈ মোৰ ভাল লগা বস্তুটো হৈছে এই আলিবাটটো। নঙলা খোলা হৈ আছে, ভিতৰলৈ সোমাই যাওঁ মই। ঠিক আছে, এতিয়া মই গৈ পাই লওঁগৈ। পিছৰখিনি মই পিছত দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। প্ৰস্তুতি পূৰা দমে চলি আছে। দুইজনী ইজনী সিজনী লিপষ্টিক লগাই আছে। বৰ মৰম লগা দেই ছোৱালীকেইজনী। নৌকা পৰ্ব চলি আছে বৰ্তমান। ভিতৰতো মানুহ, বাহিৰতো মানুহ। আৰু এজনী মোৰ মামাৰ ছোৱালী হয়, তাই আজি কি খোৱা মই এতিয়া ভাবিছোঁ। কি আছে আজি আহিছে? মাছ, মাংস চব আছে। হয় নেকি? তেতিয়াহ'লে বৰ ভালেই হ'ব আৰু আজি।
মই এতিয়া খাই বৈ আহিলোঁ বহুত ভালকৈ খাই দিলোঁ আজি আৰু আচলতে মই এতিয়া মামাৰ ঘৰত নাই ওচৰতে থকা জেঠাই ঘৰলৈ গুচি আহিলোঁ ইয়াতো খালোঁ বহুত কিবা কিবি এতিয়া আৰু বহুত ভাগৰ লাগিছে তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ বাই বাই গুড নাইট